আপোনাৰ নামটো তিলক চন্দ্ৰ বৰা হয় তিলক বৰা গাঁওখনৰ নাম কৈতল বগাজৰ সত্ৰ হয় বিধায়ক মহোদয়ৰ কাৰ্যকালত যিমানখিনি কাম হৈছে সেইখিনি সন্তুষ্ট হয়নে সেইটো সন্তুষ্ট হৈছোঁ কিমানখিনি কাম হৈছে আমি ধৰ ৰাস্তা পদূলি হৈছে এনেকৈ লোৰ হৈছে আৰু আমি পোৱাৰ মতে অৰুণোদয় পোৱা হৈছে তাৰপিছত যিখিনি পাবলগীয়া আমি পাবলগীয়া খেতিয়কৰ আৰু এনেকৈ পোৱা বস্তুখিনি পাইছোঁ তাৰপিছত আমি ইয়াতে পোৱা নাই ধৰক ঘৰলৈ আহিব বুলি কৈ আছে পোৱা নাই আৰু আমাৰ বিধায়কে ঠিকেই দি আছে বস্তু আৰু লকডাউনতো ঘৰে ঘৰে চাউলৰ টোপোলা দিছে দালি দিছে কিবা কিবি এনেকৈ তেল দিছে গাখীৰো কাৰোবাৰ পকেটত আহিছে পাইছে এনেকৈ খাই আছোঁ এতিয়ালৈকে বৰ্তমান ক'ব বিচাৰিছে আশাবোৰ পূৰণ পূৰা হৈছে আগন্তুক দিনত তেখেতকে বিধায়ক হিচাপে বিচাৰিব লাগে হয় আমি বিচাৰি আছোঁ আমি কৈছোঁ যে তই আকৌ এবাৰ উঠিব লাগে এতিয়া তেখেতে কি কৰে কি নকৰে তেখেতে জানিব আমাৰ মতে উঠিব লাগে আমাৰ মতে উঠিলে আমাৰ কাম হয় তেখেতৰহে দ্বাৰা আমাৰ কামবিলাক হৈ আছে এতিয়ালৈ বৰ্তমান আগৰবিলাকৰ সৈতে হোৱা নাছিল তেখেতৰ ব্যক্তিত্ব কেনেকুৱা তাৰ স্বভাৱ চৰিত্ৰ ভাল ব্যৱহাৰ পাতি ভাল মানুহক কথা সুধিলে ধুনীয়াকৈ কয় কথাবিলাক হয় সেইটো কাৰণে আমি ভাল পাওঁ তাক ঠিক আছে ধন্যবাদ